Hey guys, welcome back to my channel. আপোনালোকক পুনৰ এবাৰ মোৰ চেনেলত স্বাগতম জনাইছো। তো গাইস, আজি মই দেখুৱাম মই নতুনকৈ আৰু এটা গাহৰি ফাৰ্ম বনাই আছো, যেহেতু আপোনালোকে বেক সাইডে চাই পাইছে সাকে। তো হেতুকে মই অকমান ৰিভিল কৰি দিম আৰু মই ভালদৰে আপোনালোকক দেখুৱাই দিম যে মই কেনেদৰে বনাইছো কি কথা। আপোনালোকে ভিডিঅটো সকলোকে চাই থাকিব। বলক ভিডিঅটো আৰম্ভ কৰো। So guys, এইখনে হল মোৰ নতুন গাহৰি ফাৰ্মখন আৰু মই এইটো আধাখিনিয়া হৈ আছে মানে। তো এইটো ইমানখিনি হৈ আছে আৰু এইফালে তিনটা ৰুম সম্পূৰ্ণ হৈ গৈছে। দুটাত মই গাহৰি ভৰাই থৈছো, যেহেতু এইটো এটা বৰ হয় আৰু এইটো এটা গিল্ড হয়। আগতে ৰুম নথকাৰ কাৰণে একেলগে এই বৰটো লগতে এই যোনটো গাহৰি দেখিছে এই দুটা লগতে আৰু এটা গাহৰি একেলগতে আছিলে। তো এহেঁতি কৰচ হৈ গ'ল চাগে, বৰ্তমান প্ৰেগনেণ্ট আছে চাগে। তো এই দুটা ৰুম মই ব্ৰিডিঙৰ পাৰপাছত বনাইছোঁ। এইটো যিহেতু 10/5 আছে, এইটো 10/5 আছে আৰু যিহেতু এইটো 10/10 আছে, এইটো ফেডনিঙৰ কাৰণে বনাই থোৱা হৈছে। ইয়াত মই 6 পিচ গাহৰি থ'ম বুলি ভাবিছোঁ আৰু মোৰ খিত বৰ্তমান লোকেল গাহৰি আছে। উন্নত জাতত গাহৰি পালন মই কৰা নাই, ষ্টাৰ্টিং কৰিব লাগিব। সেই গতিকে মই মানে এইটো ফাৰ্মখন বনাই আছোঁ আৰু আপোনালোকে দেখিব পাইছে যে বেক সাইডে আমাৰ বাগান আছে আৰু ওচৰত এনেকুৱা বায়'চিকিউৰিটি মেইনটেইন কৰিবলৈ অলপ অসুবিধা হোৱা কাৰণে মই মানে লোকেল গাহৰি পুহিছোঁ। তো এই ফাৰ্মখনত মোৰ টোটেল ব্ৰিডিঙৰ কাৰণে 4টা ৰুম আছে আৰু ফেটনিঙৰ কাৰণে এটা ৰুম। আৰু ময়ো নতুনকৈ ষ্টাৰ্ট কৰা, যিহেতু মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই। আজি এবছৰ হৈছে লোকেল গাহৰি পালন কৰি থকা। এইটো আমাৰ বৰটো খুব ধুনীয়া। এইটো হেমশ্বেয়াৰৰ F1 হয় নেকি, ময়ো ইমানকৈ নাজানো। কি হয় আৰু ৰিজেলো বৰ্তমান পোৱা নাই, খৰচ কৰাই থোৱা আছে। আৰু এটা মই ভিডিঅ' বনাম, যিহেতু গোটেই ডিটেইলছটো মই ক'ম, কিমান খৰচা হৈছে, কি কথা, ইয়াৰ ৱেষ্টেজখিনি মই কেনেদৰে মেনেজ কৰিও, কি দানা খুৱাই, গোটেইখিনি মই পুনৰ এবাৰ ভিডিঅ' বনাওঁতে মই গোটেইখিনি ডিটেইলছ দিম। আৰু এইফালে দেখিব পাইছে পোৱালিকেইটা খুব সুন্দৰভাৱে খেলি আছে। ওপৰত মই তিৰপালেৰে প্ৰথমে ষ্টাৰ্ট কৰিছোঁ, যিহেতু মানে মোৰ বাজেটটো একেবাৰে কম, পকা কৰা নাই, বাঁহৰে দিছোঁ। ওপৰত তিৰপাল মানে য'তে ত'তে এনেকুৱা বাঁহ দিছোঁ, ভালকৈ কমপ্লিট কৰা নাই, কমপ্লিট হ'ব, কাম চলি আছে। এই গোটেই ফাৰ্মখন লগভাগ একটা ৰুম 5 ফুটকৈ আছে, 5, 10, 15, 20, এইফালে 10, টোটেল 30 ফুট আছে। 30 ফুটতে মই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ আৰু সম্পূৰ্ণ হোৱা নাই। ওপৰত তিৰপালটো এনেই দি থোৱা আছে, বান্ধিবলৈ বাকী আছে। আৰু এইকেইটা চক এনেদৰে মই যেনে তেনে যোগাৰ লগাই বান্ধি থৈছোঁ আৰু কাম চলি আছে। ফাৰ্মৰ বেক চাইডে আপোনালোকে এনেকুৱা দেখি পাব সৌন্দৰ্য, পিছফালে বাগান আছে, দেখিব পাইছে চাগে। আৰু এইটোৱে মোৰ ফাৰ্মখন নতুনকৈ ষ্টাৰ্ট কৰা। কিবা ভালকৈ বনাব পৰা নাই যদি আপোনালোকে কিবা কমেণ্টত জনাব, কেনেদৰে বনাব লাগিছিলে, কি কথা। আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ এবাৰ লগ পাম নতুন ভিডিঅ'ত নতুন টপিক লৈ। আৰু গোটেইখিনি আমি যেতিয়া সম্পূৰ্ণ হৈ যাব ফাৰ্মখন, তেতিয়া মই গোটেইখিনি A to Z আপোনালোকক খৰচ কিমান, কি, কেনেদৰে আপুনিও ষ্টাৰ্ট কৰিব পাৰিব, মই গোটেইখিনি ডিটেইলছ দিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।